আজি মই ৰঞ্জিত দাস ডাঙৰীয়াক ভাবি আহিছো লগ পালে কম আমি দেখি আছো যে ৰেচনৰ দোকানীবিলাকে আমাক চাউলটো পুৰা নিদিয়ে আগতে কমিশন কম আছিলে এতিয়া আমি দেখিছে ৰঞ্জিত দা হাত তালি বজাই আছে না কিয় বজাই আছে তাৰমানে ৰেচনৰ দোকানীয়ে নিদিয়ে হয়নে নহয় এই যদি এনেকুৱা অৱস্থাত থাকে মই আপোনালোকক একদম শপত খাই কৈছো একে দিনাই গুটে দোকানীক মই আনি জেলত ভৰাম একে দিনাই যেনেকে গুটে মাটিৰ দালাল বিলাকক ভৰালো পইচা লাগে আমাৰ পৰা পইচা খুজি লওক কিন্তু চাউল চুৰ আৰু ডকাইতি একে হয় মই যিবিলাক ৰেচনৰ দোকানী আছে মই আজিয়ে কৈ থৈছো যে জানুৱাৰী মাহত মই ফোন নম্বৰ এটা খুলি দিম সেই ফোন নম্বৰত আপোনালোকে ফোন কৰিব যে কোনে চাউল কম ৰাখিছে যোনে 5 কেজিতকৈ 100 গ্ৰামো কম ৰাখিছে সি জেলত যাবই লাগিব আৰু বেলেগ কথা একো নাই বহুত দিন সহ্য কৰি আছো মই চাই আছো মাটিৰ দালাল জেলত গ'ল দ্বিতীয় অফিসত দালালি শেষ হৈছে চাউলৰ কাম আৰু গৰীব মানুহক ঘৰ দি টকা লুটা এই দুটা কাম চলিব নোৱাৰে আৰু এই দুটা কাম অসমত আমি বন্ধ কৰি দেখুৱাব লাগিব আৰু আপোনালোকক মই কৈছো মই সিএম থাকি এই কাম কৰি দেখুৱাব লাগিব নহলে মই সিএম থাকাৰ কোনো ভ্যালু নাই নহলে জুনে তুনে সিএম হৈ থাকিব পাৰে কোনো ভ্যালু নাই মই কাৰণে ৰেচনৰ দোকানীক মাতি আনি 143 টকা কমিশন কৰি দিছো কোনো আপত্তি নাই এতিয়া আৰু এইবিলাক টকা পইচা কোনো পলিটিক্যাল লিডাৰেও নাপায় কোনো মানুহে নাপায় অকল হিয়তি মন মৰ্জিত খাই আছে গৰীব মানুহ কাৰণে এই অসমত দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ বন্ধ হ'ব লাগিবই ঘৰ দিলেও টকা লাগে পেনশন দিলেও টকা লাগে চাউল দিলেও টকা লাগে আরে মোদিয়ে পঠাইছে টকা তোমাৰ কি বাবার টকা নেকি ইয়াতে মানুহৰ পৰা লুটিবৰ কাৰণে এই ৰাস্তাও আমি বন্ধ কৰিম 5 মাহত আপোনালোকে দেখিছে যে কি ধৰণে পৰিৱৰ্তন হৈছে আৰু সেই পৰিৱৰ্তন বিটিএডিটো আহিব লাগিব অসমৰ সুকে কোনে আহিবই লাগিব আমি এখন নতুন অসম নিৰ্মাণ কৰিব লাগিব মই ইউজিদা আৰু গোবিন্দ দাকো কৈ আছো যে আমাৰ যিমান থলুৱা লোক আছে মই গৰুখুটিৰ মানুহৰ কথা কোৱা নাই আমাৰ থলুৱা মানুহৰ মাটি বাৰীৰ সমস্যাও সমাধান হ'ব লাগিব তেতিয়াহে বিটিআৰ শক্তিশালী হ'ব আমি সকলো একেলগ হৈ এখন বৰ অসম আমি বনাব লাগিব যত দুখীয়া মানুহে এই অসমখনক নিজৰ বুলি ভাবিব পাৰে শ্ৰদ্ধাৰ ৰাইজ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী আমি গাড়ীত উঠিবৰ কাৰণে হোৱা নাই আমি আপোনালোকৰ কাষত কাম কৰিবৰ কাৰণে হৈছো এই 5 বছৰ অসমখনলৈ পৰিৱৰ্তন আহিব লাগিব আৰু আপোনালোকে এটা কথা মনত ৰাখিব ইলেকশ্যনৰ আগত মই যি কৈছো গোটেইখিনি কাম কৰিবৰ কাৰণে দিনে ৰাতি 24 ঘণ্টাই কাম কৰিম কিন্তু কামবিলাক হ'ব লাগিব ৰাইজৰ আস্থা চৰকাৰৰ ওপৰত উভতি আহিব লাগিব এইটোৱে হৈছে আমাৰ লক্ষ্য শ্ৰদ্ধাৰ ৰাইজ আমাৰ ৰঞ্জিত দা ইয়াতে চাউলৰ নামত 20 টকাকৈ লয় প্ৰতি ঘৰত হয়নে তো আজি আপুনি 50 টকা 50 আজি আপুনি ইয়াতে ৰেচনৰ দোকানীবিলাকক মাতি আনক আজিয়ে মাতি আনক নাই নাই কি বিটিআৰ একে বিটিআৰ আৰু আমি একো চাউল মুদিৰ হয় ইয়াতে কাৰো সাবজেক্ট নাই চাউল চিধা চিধি মুদি পুলিচ মোৰ আণ্ডাৰ সবক মাতি আনক এইটো বন্ধ হ'ব লাগিব এইটো কথা নহয় গোবিন্দ দা আছে নে আপুনি আৰু ৰঞ্জিত দাই গোটেই ইয়াৰ ৰেচনৰ দোকানীবিলাকক মাতি আনক
আৰু এইটো দালালি বন্ধ হ'ব লাগিব, এইটো চলিব নোৱাৰে, ক'তো চলিব নোৱাৰে, এইটো বন্ধ কৰক। মোক ৰাইজে ইয়াৰ পৰা হোৱাটছআপ দি আছে, আৰু এইটো একদম বন্ধ হ'ব লাগিব। আৰু এইবিলাক যদি আমি বন্ধ কৰিব নোৱাৰো, কিবা ঘোঁৰাৰ ঘাস কাটিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিল, একদম হ'ব লাগিব।